লাচিত বৰফুকনৰ বীৰত্বৰ কথা ইতিহাস প্ৰসিদ্ধ অসমীয়া জাতিৰ আবেগ আৰু স্বাভিমানী হল লাচিত বৰফুকন। হেল্ল' ফ্ৰেণ্ডছ এণ্ড ডিয়াৰ ষ্টুডেণ্টছ, চাওক এইটো হৈছে মানে গভৰ্ণমেণ্টে প্ৰভাইড কৰা এই পেপাৰটো। ইয়াতো নিলিখিলেও হ'ব, বগা পেপাৰত লিখিলেও হ'ব, কিন্তু এইটো যদি থাকে তেনেহ'লে এইটোত লিখিব। এইটো হৈছে চাওক, ইয়াতে নাম লিখিব, অকুপেশ্যন আপুনি কি কাম কৰে, বহুতকেইটা অকুপেশ্যনৰ দিছে তাতে এপত দিছে, বহুতকেইটা অকুপেশ্যন মানুহে ইয়াতে পাৰ্টিচিপেট কৰিব, যিহেতু অসমৰ প্ৰতিজন মানুহে ইয়াতে পাৰ্টিচিপেট কৰি আছে। তাৰপিছত এড্ৰেছ দিব, তাৰপিছত ডিষ্ট্ৰিক্ট, মোৰ যিটো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কোকৰাঝাৰ দিছোঁ, পিনক'ড দিব, ফোন নম্বৰ দিব, ইমেইল দিব, ডেট অফ বাৰ্থ দিব, আৰু যোন তাৰিখত লিখিছে সেই তাৰিখত। মই যিহেতু 15 তাৰিখত লিখিছোঁ সেইকাৰণে 15 তাৰিখ দিছোঁ। এতিয়া চাওক লাচিত বৰফুকনৰ ওপৰত ৰচনাটো আমি আৰম্ভ কৰিলোঁ। আৰম্ভণি। লাচিত বৰফুকনৰ বীৰত্বৰ কথা ইতিহাস প্ৰসিদ্ধ অসমীয়া জাতিৰ আবেগ আৰু স্বাভিমানী হল লাচিত বৰফুকন। ধুনীয়া এটা লাইন লিখিব, এইটো লিখিলেও হ'ব। সাহস আৰু সংগ্ৰামৰ এক অপৰাজয় ব্যক্তিত্ব। এইখিনি আৰম্ভণি দিছোঁ, সৰুকৈ দিছোঁ, যিহেতু এক পৃষ্ঠা বা 1.5 পৃষ্ঠাতে শেষ কৰিম, আৰু এপত অনলি 2 পৃষ্ঠাই লিখিব দিছে, তো এইখিনি দিলোঁ, আৰু বহুত লিখা যাব, কিন্তু এইখিনি দিলোঁ। পৰিচয়। লাচিত বৰফুকন লুখৰাখন ফৈদৰ লানফিখা বংশত 1622 চনৰ 24 নৱেম্বৰ গড়গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল মমাই তামুলী বৰবৰুৱা আৰু মাকৰ নাম আছিল নগেশ্বৰী। এইখিনি লিখিলে এইখিনি পৰিচয় হৈ গ'ল, আৰু বহুত লিখা যাব। তেখেত আটাইতকৈ সৰু পুত্ৰ আছিল, এইবিলাকো লিখা যাব, কিন্তু যেহেতু সৰুকৈ লিখি আছোঁ সেইকাৰণে এইখিনি লিখিলে হ'ল। কৰ্মজীৱনটো চাওক। সৰুৰে পৰাই সততা, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা, স্পষ্টবাদিতা, লগতে অস্ত্ৰ শাস্ত্ৰত পাকত আছিল। এইবোৰ গুণৰ বাবেই লাচিত বৰফুকনে লাহে লাহে নিজৰ পদৰ উন্নতি ঘটাই আহোম ৰজাৰ প্ৰধান সেনাপতি পদত অধিষ্ঠিত হৈছিল। তেখেত লাহে লাহে মানে এইটোৰ পিছত এইটো লাহে লাহে উন্নতি হৈ লাষ্টত একমাত্ৰ প্ৰধান সেনাপতি হৈছিল, এইটো আমি সবেই জানো। সেনাপতি পদত অধিষ্ঠিত হোৱাৰ ফলত আহোম সেনা পৰাক্ৰম হৈ, এইখিনি লিখিলে কৰ্মজীৱনটো। আৰু লিখা যায়, কিন্তু সৰুকৈ লিখি আছোঁ কাৰণে এইখিনি লিখিলোঁ। নেক্সট কি আছে চাওক। মোগলৰ সৈতে 1662 খ্ৰীষ্টাব্দত মোগলৰ কৰতলীয়া ৰাজ্য হৈছিল অসম। লাচিত বৰফুকন সেনাপতি হোৱাৰ পিছতেই আমাক মোগলৰ পৰা স্বাধীন কৰে। বিখ্যাত শৰাইঘাটৰ যুদ্ধ। মোগল সম্ৰাট ঔৰংগজেবৰ নিৰ্দেশত ৰামসিংহই বিশাল সৈন্যৰ দল লৈ অসম আক্ৰমণ কৰিছিল। সেই সময়ত লাচিত অসুস্থ থকা সত্ত্বেও তেওঁ নিজৰ আৰু অসমীয়া সৈন্যৰ মনোবল ভাঙিব দিয়া নাছিল। ৰামসিংহৰ সৈন্যক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওফালে গড় নিৰ্মাণ কৰিবলৈ দায়িত্ব দিছিল নিজৰ মমায়েকক এটা ৰাতিৰ ভিতৰত। কিন্তু মমায়েকে কামৰ প্ৰতি অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে সেই বিখ্যাত প্ৰলাপ বাক্য দেশতকৈ মমায়েক ডাঙৰ নহয় বুলি মমায়েকক শিৰচ্ছেদ কৰিছিল। আৰু এইটোৰ কাৰণে লাচিতক প্ৰত্যেকৰ পৰা পৃথক কৰে, নিজৰ মমায়েকক দেশৰ কাৰণেও ৰেহাই দিয়া নাছিল। 1671 খ্ৰীষ্টাব্দত মাৰ্চ মাহত শৰাইঘাটত সেই ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধত বিশাল মোগল সেনা লাচিতৰ বুদ্ধিমত্তা আৰু নিপুণ কৌশলৰ বলত পৰাজিত হৈছিল। ইয়াৰ ফলত মোগলৰ অসম জয়ৰ আশা চিৰদিনলৈ বিদায় ল'লে। মোগলৰ বহুত 30,000ৰো অধিক সৈন্য এটা দলে আক্ৰমণ কৰিছিল, কিন্তু লাচিতৰ ওচৰত ইমান সৈন্য নাছিল। তথাপিও লাচিতে এই যুদ্ধত জয়লাভ কৰিছিল। এইটো কম ডাঙৰ কথা নহয় কিন্তু। তাৰপিছত চাওক, এইখিনি লিখিলোঁ, আৰু বাকী বহুত লিখা যায়, কিন্তু সৰুকৈ লিখাৰ চেষ্টা কৰি আছোঁ, যিহেতু 2টা পেজতে শেষ কৰিব লাগিব। নেক্সট কি আছে, মৃত্যু। এটা পেৰাগ্ৰাফ দিছোঁ, মৃত্যু কেনেকৈ হৈছিল। শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছত প্ৰবল প্ৰতাপী বীৰ লাচিত বৰফুকনৰ 1672 খ্ৰীষ্টাব্দত বেমাৰত পৰি মৃত্যুক সাৱটি লয়। মৃত্যুৰ পিছত এই বীৰজনৰ বীৰগাথা জীয়াই ৰাখিবলৈ যোৰহাটৰ হোলঙাপাৰাত মৈদাম দিয়া হয়। উদয়াদিত্য সিংহই লাচিত মৈদাম নিৰ্মাণ কৰে। সামৰণি এটা পেৰাগ্ৰাফ দিবই লাগিব। লাচিত বৰফুকনৰ মৃত্যু হ'ল, কিন্তু থাকি গ'ল তাৰ বীৰগাথা। এইজনা বীৰৰ গাথা লিখি কেতিয়াও শেষ কৰিব পৰা নাযাব। লাচিতে যি
সামান্য সেনাবাহিনী লৈ বিশাল মোগল বাহিনীক পৰাস্ত কৰিছিল এয়া কাৰো পক্ষে সম্ভৱ নাছিল। সেয়ে এই জনা মহান বীৰৰ জীৱনীক লিখিবলৈ দিয়া কাৰ্যক অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লিখা শেষ কৰাৰ আগে আগে অসমৰ সকলোলৈ লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী পালনাৰ্থে লাচিত দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। এইখিনি লিখিলোঁ, সমাপ্ত দিলোঁ। তো এইখিনি আছিল আমাৰ লাচিত বৰফুকনৰ ওপৰত সৰুকৈ লিখাৰ চেষ্টা কৰিছোঁ, যিটো 2টা পেজৰ ওপৰত ইণ্টাৰনেটে নলয়, সেইকাৰণে সৰুকৈ লিখাৰ চেষ্টা কৰিছোঁ। 19 তাৰিখত অফলাইনত স্কুলে এইটোৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে এইটো চাই মানে ষ্টুডেণ্ট তোমালোকে এইটো চাই তোমালোকে এটা আইডিয়া হ'ব, ইয়াৰ ওপৰত লিখিব পাৰিবা। চ' এইটো আছিল আজিৰ ৰচনা। So friends, thank you for watching this video class. If you like this video class, then share, comment and subscribe my YouTube channel. এইখিনি অনুৰোধ থাকিল। ধন্যবাদ, বিদায় লৈছোঁ।